এগৰাকী ককা ৰাইজৰ সাংস্কৃতিক জগতত পুতলা নাচৰ জৰিয়তে চমক সৃষ্টি কৰি আহিছে এই ককাগৰাকীয়ে। কমলা কমলা কি পাপটো ইমান খবৰ কৰিছা জানা মাত পাতো আপোনাক নেদেখিলে মই দিনা শান্তিৰে থাকিবই নোৱাৰো। আপোনাক কেৱল মই নাম অৱনী শৰ্মা। দক্ষিণ কামৰূপৰ পৰা আত্মপ্ৰকাশ ঘটা ৰবি পাপেট থিয়েটাৰৰ তেওঁ হ'ল জন্মদাতা। তেখেতৰ নেতৃত্বত 1971 চনৰ পৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰি আহিছে মঞ্চ সফল নাটে। ৰাজ্যত দবদবাই থকা ভ্ৰাম্যমান পুতলা নাচৰ অন্যতম ৰবি পাপেট থিয়েটাৰৰ মঞ্চ সফল নাটৰ ৰঙীন পৰ্দাৰ জৰিয়তে দৰ্শকৰ পৰা মৰম বুটলিছে এই ককাগৰাকীয়ে। লাভ কৰিছে বিপুল সঁহাৰি। ৰাজ্যৰ বাহিৰৰ মাত্ৰ 7 কলাকুশলীৰে বহি ৰাজ্যতো ককাৰ একক প্ৰচেষ্টাত প্ৰদৰ্শিত হৈ আহিছে বলিষ্ঠ নাটসমূহ। কিন্তু সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰা কভিডকালীন পৰিস্থিতিৰ সময়ছোৱাত আহুকালৰ সন্মুখীন হৈছিল ককাগৰাকী। পুতলা নাচেৰে জড়িত কলাকুশলীক পৰিচালনা কৰাৰ ক্ষেত্ৰতো বহুতো অসুবিধাৰে যুঁজিবলগীয়া হৈছিল এই 70 বছৰ ঊৰ্ধৰ ককাগৰাকীয়ে। নাই বুলি ক'লেও সাংস্কৃতিক বিভাগৰ পৰা পেঞ্চন লাভ কৰিছে যদিও তাতো সন্তোষজনক নহয় ককা। ইফালে পৰিতাপৰ বিষয় এয়া যে চৰকাৰৰ পৰা ককাই লাভ কৰা নাই কোনো ধৰণৰ সঁহাৰি। কম বাজেটৰ জৰিয়তে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজিও সমাজত ঘটি থকা বিভিন্ন অসামাজিক পৰিঘটনাৰ বিষয় হিচাপে লৈ সমাজ পৰিৱৰ্তনৰ বাবে নাট প্ৰদৰ্শন কৰি আহিছে। উল্লেখ্য তিলতিলকৈ মৃত্যুৰ ক্ষণগণা ৰবি পাপেট থিয়েটাৰ জীয়াই ৰখাত সকলোৱে আগবাঢ়ি আহক বুলি চৰকাৰ তথা নৱপ্ৰজন্মলৈ এই আহ্বান জনায় এই ককাগৰাকীয়ে। এতিয়া বৰ্তমান 52 বছৰ 52 বছৰ 74তে ষ্টাৰ্ট কৰা গৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে আপুনি ৰাইজক কিবা বাৰ্তা দিব পাৰিছেনে? বাৰ্তা দিছোঁ বহুত। এনে সৰু ল'ৰা ছোৱালীৰ পৰা ইত্যাদি কৰি আমাৰ ধৰা আজিকালি যৌতুক কিবা কিবি লৈ যিবিলাক সমস্যা সমাজত চলি থাকে মাদক দ্ৰব্য লৈ ইত্যাদি বিভিন্ন তাৰমানে ধৰণৰ মেছেজ আমি দিম। আপুনি অসমৰ কোন কোন ঠাইত? মই অসমৰ এই গোটেই আৰু অসমৰ ঠাই মানে তেনেকৈ আৰু ক'ব মনতে নাই গোটেইবিলাক আৰু অসমৰ। আপোনাৰ পাপেট থিয়েটাৰৰ নামটো? মোৰ হ'ল ৰবি পাপেট থিয়েটাৰ। মোৰ নাম হ'ল শ্ৰী অৱনী শৰ্মা। ঘৰ দখলা বিজয়নগৰ, জিলা কামৰূপ। বৰ্তমান এই পাপেট থিয়েটাৰ অসমত খুব কমকৈ দেখা যায়। এই পৰ্যন্ত কি ক'ব আপুনি? এই ক্ষেত্ৰত কথা হ'ল কি আজিকালি তাৰমানে নতুন চাম আগবাঢ়ি নোহোৱা হ'ল। আমি পুৰণাবিলাকে যি আছোঁ তাতে আমি ব্যস্ত হৈ আছোঁ। নতুন চাম নোহোৱাৰ মূলতেই হ'ল কি মানে বস্তুটো ইনকাম চ'ৰ্চটো কম, চলাটো বৰ টান। আমি আৰু বহুদিন ধৰি ৰাখিলোঁতো, সেইকাৰণে আমি কিবা এটা ইণ্টাৰেষ্টত মানে চলি থকাত ধৰিছোঁ। হয়, বৰ্তমান আপোনাৰ লগত কিমান কলাকুশলী জড়িত? কলাকৌশল মোৰ লগত 8জন থাকে। 8জনেদি এই অনুষ্ঠানটো আপুনি সম্পূৰ্ণ কৰিব পাৰে? সম্পূৰ্ণ কৰিব নোৱাৰিলেও মানে কৰিবৰ বাধ্য হয়। কি মানে আঁঠুৱে চাই ঠেং মেলাৰ দৰে তাৰমানে যিটো ইনকাম হয় সেইফালৰ পৰাই মানে কৰ্মচাৰী নিয়োগ কৰিবলগীয়া হয়। সেইটো যথেষ্ট আপোনাৰ কষ্ট হয়। আৰু যিটো আপোনাৰ অনুষ্ঠানটো কৰে এই অনুষ্ঠানটোত নিশ্চয় ভইচ অভাৰ এজনে দিব লাগে। আৰু সেই ভইচ অভাৰজন হ'লেও মতাৰো দিব লাগে, মাইকী বা পুৰুষ বা মহিলা উভয়ৰে দিব লাগে। কোনে দিয়ে? ময়ে দিওঁ। আপুনিয়ে দিয়ে নেকি? প্ৰথম কেতিয়াৰ পৰা আপুনি এই প্ৰদৰ্শন কৰিছে? 74ৰ পৰা কৰিলোঁ। কিন্তু মই জড়িত তাৰে 2-3 বছৰ আগতেই জড়িত, আগৰ পৰাই জড়িত আছিলোঁ। কিন্তু বেংগলৰ পাপেট এটা আছিল সন্তোষীমা বুলি, সিহঁতৰ লগত জড়িত হৈ মই নিজাকে আয়ত্ব কৰি কামখিনি কৰিছোঁ। সচৰাচৰ আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাইছোঁ যিবিলাক আপোনাৰ পুতলা হয়, এই পুতলাবোৰ আচলতে আমি বাহিৰৰ দেশৰ পৰা কিনি আনিব লগা হয়। বা আপোনাৰ যিবোৰ সামগ্ৰী আছে পুতলা সামগ্ৰীবোৰ যিবোৰ দেখুৱাই ধৰি লওক আপুনি চলি আছে বা ৰাইজক দেখুৱাই মানে কিবা এটা এইটো দিছে, সেই পুতলাসমূহ আপুনি নিজে তৈয়াৰ কৰে নে বনায়? এতিয়া মই নিজে কৰোঁ। আগতে আনিছিলোঁ, এতিয়া নিজে কৰি। বকুৰ পৰা ধনমণি মেধিৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।